গাইজ, ইউটিউব চেনেললৈ মই কাবেৰীৰ সকলোকে স্বাগতম জনাইছোঁ কাবেৰী ব্লগৰ এণ্টি ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব। তেতিয়া বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি ভাবিছোঁ যে মোৰ ভেজিটেবল গাৰ্ডেনখন আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ বুলি, সেইকাৰণে মোৰ ভেজিটেবল গাৰ্ডেনখন আপোনালোকৰ লগতে শ্বেয়াৰ কৰি দিলোঁ। তো আপোনালোকে মোৰ ভেজিটেবল গাৰ্ডেনখন প্লিজ আপোনালোকে চাব আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাই দিব। মোৰ নিজ হাতেদি কৰা ভেজিটেবল গাৰ্ডেনখন সৰু যদিও মই বহুত কষ্টৰে এয়া ৰুইছোঁ। চাওকচোন, এয়া লাই পাত মই কিমান ধুনীয়াকৈ ৰুই থৈছোঁ আৰু কিমান ধুনীয়াকৈ জীয়াইছে। আৰু এয়া ৰোৱা বেছি দিন হোৱা নাই, কিন্তু খুব ধুনীয়াকৈ জীয়াই গ'ল। আৰু এয়া মই এতিয়া পানী দি থৈ দিছোঁ, কালিয়ে দিয়া। মানে যেতিয়া মই পানী নিদিওঁ তেতিয়া ইহঁতৰ মানে পাতবিলাক বহুত বেয়া হৈ যায়। আৰু এইটো লেটুচৰ নিচিনা হয়, বহুত ডাঙৰ ডাঙৰ লাইটো আৰু খুব ধুনীয়া হয়। মই ইয়াত কেঁচুসাৰ দি দিয়াৰ কাৰণে ই খুব ধুনীয়াকৈ হৈছে। আৰু নিজৰ ঘৰৰ গাৰ্ডেনখনৰ শাক পাচলি খাবলৈনো কাৰ মন নাযায়, নহয়নে বাৰু? এয়া আপোনালোকে কি প্লিজ কমেণ্টত জনাব। মই জানো বাৰু, আপোনালোকক কৈ দিছোঁ শুনক। এয়া হৈছে ধনিয়া, মই নিজেই কৰা ধনিয়া হয়। আৰু ধনিয়া আৰু গাজৰ একেলগে দিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ ওলাই গৈছে এয়া। আৰু খুব কম মাটিতে মই এইখিনি দিছিলোঁ, কিন্তু ধুনীয়াকৈ ওলাইছে। আৰু দুটা দুটা পাত ওলাইছে, কিন্তু ওলালে বহুত এগাল দেখিব। আৰু কেমেৰাত কেনেকুৱা দেখিছে নাজানো, কিন্তু মোক বহুত ভাল লাগিছে। এয়া হৈছে ভেন্দি, ভেন্দি কলি ওলাইছে। মানুহে কয় ভেন্দি কলি এতিয়া নোলায় বুলি, কিন্তু ভেন্দি মোৰ লাগিছে আৰু কেইটামান খালোঁ বাৰু আগৰ কেইজোপাৰ পৰা। আৰু এইজোপা পাতকেইটা কিবা হৈ গৈছে, মানে পোকে হেৰি হৈছে, পোকে খাইছে চাগে, সেইকাৰণে ইয়াৰ পাতটো মই ছিঙি দিছোঁ। তেতিয়া মানে এই দুটা পাতো পোকে খাবলৈ চান্স নাথাকে। আৰু ইয়াতো কলি ওলাইছে ধুনীয়াকৈ। এয়াও এই দুজোপাও আমাৰ হেৰিয়ে হয়, ভেন্দিয়ে হয়, খুব ধুনীয়াকৈ হৈছে। আৰু এইজোপাও কলি পেলাইছে বাৰু। আৰু এনেকৈ লাইনকৈ মই ভেন্দিও লগাই দিছোঁ, ধুনীয়াকৈ মই ভেন্দি লগাই দিছোঁ। আৰু এইফালে এটা বস্তু আছে, আপোনালোকক বাৰু দেখুৱাম। তাৰ আগতে এইজোপা দেখুৱাই দিছোঁ। চাওক, মই এনেকুৱা পেলনীয়া বাল্টিঙত মই কিমান ধুনীয়াকৈ এটা শাক পাচলি, মানে পাচলি বুলিয়ে ক'ব পাৰি আৰু, পাচলি কিমান ধুনীয়াকৈ মই লগাই থৈছোঁ। চাওক, বেঙেনাজোপা কিমান ধুনীয়াকৈ মই লগাই দিছোঁ। আপোনালোকেও তেনেকৈ লগাব পাৰিব, খুব ধুনীয়াকৈ হয়। আৰু খুব হেৰি, মানে বেঙেনা ৰুবলৈ খুব ইজি হয়, ই সহজতে লেৰেলি নাযায়। আৰু মই খুব ধুনীয়াকৈ এনেকৈ লগাই থৈছোঁ মোৰ ভাঙা বাল্টিংটোত। এয়া মোৰ নিজ হাতেদি কৰা জলকীয়া, এয়া গোল গোল জলকীয়া বুলি কওঁ। এইটো ছিঙি লৈ যাব লাগিব, এইটো পকিছে। আৰু এইফালে মূৰটোত লাগি আছে কেইটামান, আৰু এইফালে এয়া লাগিছে, সেইফালে এটা দুটা লাগি আছে মূৰটোত। এয়া ধুনীয়াকৈ লাগিছে। আৰু এইজোপা জলকীয়া গুৰিতে মই এনেকুৱা জলকীয়া গুটি কেইটামান সিঁচি দিছিলোঁ আৰু ওলাইছে ধুনীয়াকৈ এয়া। তাৰপিছত এয়া অকণমান ডাঙৰ হ'লে মই ধুনীয়াকৈ এক্সট্ৰাকৈ ৰুব লাগিব। এয়া হৈছে বীজ জলকীয়া, এনেকৈ লাইনকৈ মই বীজ জলকীয়া লগাই দিছোঁ। এয়া বীজ জলকীয়া লগাই দিছোঁ লাইনকৈ। আৰু এয়া মই পালেং ৰুইছিলোঁ, কালি ৰুইছিলোঁ, সেইকাৰণে এনেকুৱা হৈ আছে। আচলতে পানী চানী দিছোঁ বাৰু। আৰু এইফালে এইজোপা কি আপোনালোকে জনাব। মই এইজোপা কি জানেনে, মই আপোনাক কৈ দিওঁ বাৰু। এইজোপা হৈছে, এইকণ দেখি আপোনালোকে গম পাইছে কি গছ হয়। এইজোপাৰ নাম হৈছে স্কচ। মোৰ ধুনীয়াকৈ বগাইছে, নিজ হাতেদি কৰিম এবাৰ স্কচ। আৰু এইটো লাই হয়। এয়া দুটা হৈ আছে আৰু দুটা মৰি আছে। এইটো এইফালে এটা আছে, এইটো লাই হয়, কিন্তু এইটো লাই নহয়। এইজোপা হৈছে ৰঙালাও, খুব ধুনীয়াকৈ হৈছে ৰঙালাওজোপা, কিন্তু বগাই যোৱা নাই যদিও ধুনীয়াকৈ হৈ আছে। এইজোপাও ভোট জলকীয়া হয়, লাগিছিলে, কিন্তু এবাৰ নালাগিলে, সাৰ নোপোৱাৰ কাৰণে চাগে নহ'ল। আৰু লাগি পেলাই যেতিয়া বৰষুণ পায় মৰি যায়, মানে লেৰেলি যায় যে। আৰু আজি ভাবিছোঁ মই, যিহেতুকে আমাৰ এখন বাৰীতে মই এতিয়া ভিডিঅ' বনাই আছোঁ, সেইকাৰণে আমাৰ যোনখন ডাঙৰ শাক পাচলিৰ বাৰী, সেইখনকো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিলোঁ। আৰু এয়া হৈছে সেইখিনি যে দেখিছে পূৰা সেউজীয়া পৰি আছে, সেইকণলৈকে একদম তালৈকে পূৰা সেউজীয়া পৰি আছে। আৰু এইফালেও আছে, এনেকুৱাকৈ দি দিছে, দেখিছে? এয়া এনেকুৱাকৈ দি দিছে। আৰু এয়া হৈছে সৰিয়হ, সেয়া এনেকুৱাখিনি সৰিয়হ হয়। আৰু সেয়া হৈছে লাও। আৰু এইবিলাক কিবা কিবি গছ ৰুই থৈছে। আৰু এইবিলাক সৰু সৰু যে ওলাই আছে, নহৰু হয়, এইবিলাক নহৰু ৰুইছে এয়া। আৰু এইফালে লাই ৰুই দিছে লাইনকৈ এয়া। আৰু মাজত সেইখিনি আলু হয়, এইফালেও আলু ৰুইছে এয়া। এইখিনি আলু একেই মানে। আৰু এয়া হালধি, আপোনালোকে আগৰবাৰো দেখিছে বাৰু।
আৰু আপোনালোকে যদি মোৰ শাক পাচলিৰ গাৰ্ডেনখন চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলত যোনসকল নতুন সেইসকলে মোৰ ভিডিঅ'টো চাব আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোলৈ ধন্যবাদ।